এটাৰ পিছত আন এটা সাফল্য অসমলৈ সাংস্কৃতিক জগতৰ পৰা ক্ৰীড়া জগতলৈ সুনাম কঢ়িয়াই আনিছে ৰাজ্যৰ যুৱক যুৱতীসকলে। এইবাৰ সাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস। হয়, অসমত এতিয়া প্ৰতিভাৰ অভাৱ নাই। খেল জগতৰ পৰা সাহিত্যিক সংস্কৃতিৰ জগতলৈ অৱদান আগবঢ়াই এতিয়া বিশ্বৰ বুকুত ৰাজ্যৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ৰাজ্যৰ বহু প্ৰতিভাসম্পন্ন ব্যক্তিয়ে। এইবাৰ সাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে পুৰণিপুখুৰী বিলগাঁৱৰ যুৱক অংকুৰ দাসে। আছিহাৰা কাৰাটে এছ'চিয়েশ্যনৰ উদ্যোগত 25 জুনৰ পৰা দুদিনীয়াকৈ পশ্চিমবংগত অনুষ্ঠিত হোৱা সাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে শিৱসাগৰৰ অংকুৰ দাসে। নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আদি সাউথ এছিয়ান দেশসমূহে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ ফাইনেলত নেপালৰ প্ৰতিযোগীক পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় শিৱসাগৰৰ অংকুৰ দাসে। শিৱসাগৰৰ আছিহাৰা কাৰাটে এছ'চিয়েশ্যনৰ হৈ প্ৰায় 40 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পশ্চিমবংগত অনুষ্ঠিত প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পুৰণিপুখুৰী বিলগাঁৱৰ মৃদুল দাসৰ পুত্ৰ অংকুৰ দাসক জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। শিৱসাগৰৰ পৰা প্ৰান্তিক শৰ্মাৰ সহযোগত নিউজ টেক্স ৰিপৰ্ট 7 নিউজ আছাম। মই ৱেষ্ট বেংগলৰ ইণ্টাৰনেশ্যনেল গেম আছিলে সাউথ এছিয়ান আছিয়া কাৰাটে পাতিছিলে, তাত মই গ'ল্ড মেডেল পাইছিলোঁ। টীম নেপালৰ পৰা আহিছিলে, ভূটান আহিছিলে, শ্ৰীলংকা আহিছিলে, পাকিস্তান আহিছিলে, বাংলাদেশ এনেকুৱা এইবোৰ দেখিছিলে। মই নেপালক ফাইনেলত পৰাজিত কৰিছোঁ। ইণ্ডিয়াৰ পৰা অসমত গৈছিলে, অসমৰ পৰা গৈছিলে 40 জনমান ল'ৰা ছোৱালী। বহুত কেইবাজনে পাইছে। মই শিৱসাগৰ শিৱসাগৰ একাডেমি। মৃদুল দাস। ভাল লাগিছে আৰু গৌৰৱ কৰি অনাৰ কাৰণে ইণ্ডিয়া টীমৰ কাৰণে। প্ৰথমবাৰৰ বাবে মই আপোনালোক চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে গুৰুজনাৰ ৰচিত এষাৰি ঘোষাই মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গুৰুজনাই লিখিছিল প্ৰহ্লাদ চৰিতত, অ পৰম বৈষ্ণৱ তই পুতলি জাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। প্ৰহ্লাদে যিদৰে ভক্তি বলেৰে 21 পুৰুষ উদ্ধাৰ কৰিছিল, আজি এই যুৱকে আমাৰ অঞ্চলৰ আমাৰ এই পিছপৰা পুৰণিপুখুৰী ঐতিহাসিক গাঁওখনলৈ অসম তথা বিশ্ববাসী ৰাইজৰ পৰা যি গৌৰৱ কঢ়িয়াই আনিছিল, আমি নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, এই দৰিদ্ৰ পৰিয়ালৰ এই যুৱক তেওঁ আজি যি অসমৰ হৈ সুনাম কঢ়িয়াই আনিলে, সেই যুৱকজনৰ সম্পূৰ্ণ ভৱিষ্যত যাতে আমাৰ ৰাইজৰ আকুল দাবী চৰকাৰে বহন কৰে। আৰু শিক্ষাৰ দিশত হওক, খেলৰ দিশত হওক, তেওঁ যেন আৰু আগবাঢ়ি যায়। ভগৱন্ত প্ৰভুৱে তেওঁক আৰু পোহৰ পৰা পোহৰলৈ নিয়ে, আৰু পোহৰ পৰা পোহৰলৈ নিয়ে।